গুড মৰ্ণিং সকলোকে। আজি এটা নতুন ভিডিঅ' মানে মোৰ প্ৰথম ভিডিঅ' আৰু তো আজি এটা ট্ৰাই কৰিছোঁ ভিডিঅ'টা বনাবলৈ। আপোনাক যে কৈছিলোঁ কালি মই বস্তুটো আনিছিলোঁ বুলি, বস্তুটো আনিলোঁ কালি এমাজনত। 3টা বস্তু আছিলে, বাইকৰে হয় এক্সেসৰিজ। এই বাইকৰ হেলমেটত লাগি আছে, দেখা পাব আপোনালোকে, পিছত দেখাম বাৰু অলপ পিছত। বাকী আপোনালোকৰ গাঁৱৰ ভিউটো চাই লওক, অলপ নাজাৰাটো। গাঁৱৰ পৰিৱেশ ধুনীয়া সুন্দৰ। বাকী আপোনাক বস্তুকেইটা দেখাই দিওঁ বাৰু। হেলমেটত লাগি আছে, হেলমেটৰ মাউণ্ট হয়। মোবাইল লগা আচলতে কি হ'ল, মই অৰ্ডাৰ দি চাইছিলোঁ মোবাইল দি মটৰ ব্লগিং কৰিব পাৰিনে নোৱাৰি, এটা ছেটআপটো। তো ছেটআপটো আহিলে মই ঘৰত কালি ৰাতি আহি ছেটআপ কৰিলোঁ। তাৰপিছত বাকীখিনি হৈ গ'ল। ছেটআপটো কৰাৰ পিছত মানে কি হ'ল, ৰাতিপুৱা এংগলটো মিলাইছোঁ, এংগলটো মিলা নাই ভালকৈ। তো মেইন কথা, মোৰ মোবাইলটো ৱাইড এংগল লেন্স নাই, তো সেইটো কাৰণে প্ৰব্লেম হৈছে চাগে। ৱাইড এংগল লেন্স থকাহেঁতেন কিন্তু হৈ গ'লহেঁতেন কিবা এটা, মানে ভিউটো ভাল আহিলেহেঁতেন, ৱাইড ভিউ আহিলেহেঁতেন। বাকী ব'লক বাকী ভিডিঅ'টো বাকীখিনি চাওঁ, বাকীখিনি আৰম্ভ কৰোঁ। মানে আপোনালোকৰ ছেটআপটো দেখাওঁ মই কেনেকৈ কি কৰিছিলোঁ। আপোনালোকে ছেটআপটোত মোবাইলটো লগাই দেখুওৱা নহ'ল বাৰু, মই কিন্তু এটা ফটো মাৰি দি দিম মোবাইলৰ ছেটআপটোত। মানে ইয়াতে মোবাইলটো লগাই মই হেলমেটটো পিন্ধি কেনেকুৱা ভিউ লুকটো কেনেকুৱা আহে, মোবাইল লগালে কিমান ডাঙৰ লাগেনে, কিবা বাল্কি লাগেনে, দেখিবলৈ বেয়া লাগেনে ভাল লাগে, তো সেইটো বস্তু দি দিম বাৰু মই আপোনালোকক। এতিয়াতো মোবাইলটো মই মানে ঘৰৰ পটককৈ আহি গ'লোঁ, মই নিজৰ মোবাইলটো লৈ আহি গ'লোঁ অকল। বাকীটো মোবাইল আনিব পাহৰি গ'লোঁ মই, এইটো মোবাইল। তো প্ৰব্লেমটো তাতে হৈ গ'ল। তো ঠিক আছে বাৰু, মই এটা ফটো ঘৰত এটা ফটো মাৰি মই দি দিম আপোনালোকক। মোবাইলটো ইয়াত লগাই কেনে মানে দেখি কেনেকুৱা হেলমেটটো পিন্ধিলে মানুহটোক যে চলাব পাৰিব নোৱাৰে গাড়ীখন, আপোনাক বেয়া লাগিব নেকি ৰাস্তাত গ'লে, চবে ঘূৰি চাব নেকি। কিন্তু ঘূৰিটো চাবই, এইটো অভিয়াছলি কথা। আপোনাৰ একশ্যন কেমেৰা লগোৱা আৰু মোবাইল লগোৱা বহুত পাৰ্থক্য। মোবাইল লগালে অলপ মানে কিবা দেখি আৰু মোবাইল কি বুলি ভাবিব চবে, এইটো মোবাইল লগাইছে, কি মোবাইল লগাইছে, এইটো কাম নাই নেকি আৰু এইবোৰ। তো তাকে আৰু সেইটো ফটো দি দিম বাৰু মই, সেইটো চিন্তা কৰিব নালাগে। ইয়াতে মোবাইলটো লাগিব ইয়াতে, এইটো বাকী আপোনাৰ এইটো মই এমচিলটো ফিক্স কৰি দিলোঁ এমচিলটো, এইটো লকটো দেখা পাইছে আপোনালোকে। এইটো চাই লওক, এইটো বস্তু আপ ডাউন হ'ব পাৰে, আপ ডাউন কৰিব পাৰে নিজৰ ইচ্ছামতে, এংগলটো মিলাই ল'ব লাগে। কিন্তু মোৰ এতিয়ালৈকে এংগল মিলাই নাই, মই ট্ৰাই কৰিছিলোঁ দুবাৰমান, এংগলটো এতিয়ালৈকে মিলা নাই। তো দুটামান ক্লিপ দি দিম বাৰু মই ভিডিঅ'টোৰ লগতে কেপচাৰ কৰি একেলগে এটেচ কৰি দি দিম। তো 3টা বস্তু আছে ইয়াৰ প্ৰডাক্ট 3টা আছে প্ৰডাক্ট। ইয়াৰ পাৰ্ট হৈ গ'ল, এইটো পাৰ্ট ছিংগুলকৈ আহিব, এই পাৰ্টটো ছিংগুল আহিব, এইটো পাৰ্ট ছিংগুল আহিব, আৰু এইটো পাৰ্টটোৱে একেলগে আহিব, এটা পিছত আহিব বা মাউণ্ট আহিব, গতিকে ভালেকেইটা যে মাউণ্টটো আছেই, প্লেটটো আহিব, এই মাউণ্টকেইটা একেলগে আহিব। এইটো ছিংগুল আহিব, আৰু এইটো এইকেইটা এটা ছেটত আহিব, আৰু কেইটামান হুক আছে, লক আছে, এনেকুৱা বলটো আছে, নাট। তো এইটোৱে বস্তু। তো এইটো মোবাইলটোত লগাই, কিন্তু মোৰ মোবাইলটো ৱাইড এংগল লেন্সটো নোহোৱাৰ কাৰণে এংগলটো ভাল অহা নাই। চাই লওঁ, বেলেগ ৱাইড এংগল মোবাইল এটাত লগাই চাই ল'ম, ৱাইড এংগল লেন্স থকা মোবাইলত লগাই। তো তেতিয়ালৈকে চাই লওঁ এইটো দি চলাব পাৰোঁ নে নোৱাৰোঁ কাম, নহ'লে আৰু একশ্যন কেমেৰা কিবা এটা ট্ৰাই কৰিব লাগিব, কম দামী হ'লেও। ইমান হাই বাজেটতো যাবলৈতো পটককৈ দিগদাৰ হয়। নতুন চেনেল খুলিছোঁহে, আজি ফাৰ্ষ্ট ভিডিঅ' আৰম্ভ কৰিছোঁ মই মোৰ নিজৰ চেনেলত ইউটিউবত। এইটো এটা সেইকাৰণে কালি অৰ্ডাৰ দিছিলোঁ বস্তুটো মই ট্ৰাই কৰি চাম বুলি, বা এতিয়া চাওঁ কিমানখিনি হয়গৈ বস্তুটোত। এতিয়া এংগলটো ভালকৈ মিলাই নাই। বাকী হৈ গ'ল আপোনাৰ তাকে আৰু এইটো মিলাবলৈ দিগদাৰ হৈ আছে মোৰ এতিয়া ৱাইড এংগল থকা বাৰু একো নাই, মই ভিডিঅ' ক্লিপ কৰি ভালকৈ দিব পাৰিলোঁ। এতিয়া দি দিম বাৰু ভিডিঅ' ক্লিপ কৰা, কিন্তু সেই ভিডিঅ'টোহে অহা নাই ভালকৈ, আধা মানে কি হ'ল মিটাৰটো আহিছে, চাই ল'ব আপোনালোকে ক্লিপত, অলপ মানে ভাল অহা নাই আৰু। এবাৰ টেষ্ট কৰি চাওঁ আকৌ। মাইক চেক আৱাজটো ঠিকে আহি আছিলে? জনাব কমেণ্ট কৰি। নাজানো ভিডিঅ' ফুটেজটো কেনেকুৱা আহি আছে, এংগলটো মিলাব যোৱা নাই ভালকৈ। প্ৰথম দিনানো ভিডিঅ' নহয় গ'ল, হ'লেও ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ। ৰাতিপুৱা ৰাস্তাতে উঠিছোঁ
গাঁৱৰ পৰিৱেশ ধান চান কাটি খতম হৈ গ'লতো তো ইয়াৰ পৰাই আমি ঘূৰাই দিওঁ বেছি অকল নাযাওঁগৈ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তো লগ পাম নতুন এটা ভিডিঅ'ত তো তেতিয়ালৈকে চাই থাকিব চেনেলটো লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তো ঠিক আছে বাই বাই